নমস্কাৰ বন্ধুসকল, ধান হৈছে আমাৰ অসমৰ প্ৰধান শস্য আৰু এই ধানৰ খেতিত দেখা দিয়া বিভিন্ন সমস্যাৱলীৰ ভিতৰত অনিষ্টকাৰী কীট-পতংগ অন্যতম কাৰণ হিচাপে দেখা যায়। অসমত প্ৰতি বছৰে কীট-পতংগই ধানৰ খেতিত প্ৰচুৰ পৰিমাণত অনিষ্ট সাধন কৰে। অসমৰ বিভিন্ন অঞ্চলত ক্ষয়-ক্ষতিৰ পৰিমাণ বেলেগ বেলেগ যদিও ধানৰ খেতিত সাধাৰণতে কেইবিধমান পোক-পতংগ প্ৰায় আমাৰ খেতিসমূহত অনিষ্ট কৰা দেখা যায়। আৰু সেই পোকসমূহ হৈছে যেনে থ্ৰিপ্স, মজা খোৱা পোক, চেলেকা চৰহা পোক, টুকুলি কটা পোক, গান্ধী পোক আৰু ঢেৰ কিবাকিবি পোক আজিকালি আমাৰ ধানৰ খেতিত দেখিব পোৱা যায়। কিন্তু মেইনলি এই 5বিধ পোক প্ৰায় আমাৰ খেতিত অনিষ্ট কৰা দেখা যায়। আৰু সেইবাবে আজি আপোনালোকক দুটামান ভাল মেডিচিন দেখাম, যিয়ে নেকি আপোনালোকে ব্যৱহাৰ কৰি নিজৰ খেতিখিনি এই পোক পতংগই নষ্ট কৰাৰ পৰা বচাই থ'ব পাৰিব। আৰু যদি বন্ধুসকল কোনোবাই মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব এটা মাৰিব নাপাহৰিব, কাৰণ মই প্ৰতি সপ্তাহে খেতি বাতিত ব্যৱহাৰ কৰিব পৰা দৰৱৰ ওপৰত ভিডিঅ' বনাই থাকোঁ। তো বন্ধুসকল, আজি আমি আলোচনা কৰি আছিলোঁ ধানৰ খেতি অনিষ্ট কৰা কিছুমান পোক পতংগৰ ওপৰত আৰু তাৰ বাবে নিৰাময় পাব পৰা উপায়। তাৰ আগত আমি জানি ল'ব লাগিব যে এই পোকসমূহ ধানত আক্ৰমণ কৰা আৰম্ভ কৰিলে কেনেকুৱা লক্ষণ দেখিব লগা হয়, আৰু সেইবাবে আমি এই 5টা পোকৰ বিষয়ে এটা এটাকৈ আৰু অলপ জানিবলৈ চেষ্টা কৰোঁ। প্ৰথম ধানত লগা পোকটো হৈছে থ্ৰিপ্স, আৰু এই থ্ৰিপ্সটো ঠিক এনেকুৱা দেখিবলৈ চাব পাৰে আপোনালোকে, অলপ ক'লা মাটিয়া ৰঙৰ হয়। এই থ্ৰিপ্স পোকৰ আক্ৰমণো বহুত দেখিবলৈ পোৱা যায় ধানৰ খেতিত, আৰু এই পোকটো চাইজটো একেবাৰে সৰু সৰু ক'লা থাকে। মেইনলি এই পোকটোৱে কঠীয়া তলিত আক্ৰমণ কৰা বেছি দেখা যায়, আৰু পানী নথকা পথাৰতো এই পোকৰ আক্ৰমণ দেখা দিয়ে। আৰু এই থ্ৰিপ্স পোকটোৱে কঠীয়া আৰু কোমল ধানৰ পাতৰ পৰা ৰস শুহি খোৱাৰ ফলত কঠীয়াবোৰ ৰঙচুৱা হয় আৰু পাতবোৰ পাক খাই যায়। তাৰপিছত 2 নম্বৰ পোকটোৰ নাম হৈছে চৰহা পোক। এই পোকবোৰ ধানত আক্ৰমণ কৰিলে ধানৰ পাতবোৰ শাৰী শাৰীকৈ বগা আঁচ পৰে আৰু দাগৰ সৃষ্টি হয়। এই পোকটোৰ আক্ৰমণ বেছি হ'লে পাতবোৰ শুকান খেৰৰ নিচিনা হয়, গোটেই ধাননিৰ দৰা বগা বা ধান খেৰৰ নিচিনা হয়। আৰু এই পোকবোৰ দেখিবলৈ সৰু, উজ্জ্বল নীলা ক'লা বৰ্ণৰ হয়। আৰু এই পোকবোৰ আক্ৰমণ কৰিলে পাতবোৰ বগা আঁচ পৰে, আৰু এই বগা বগা আঁচ কেতিয়াবা ব্লাইট বেমাৰ লাগিলেও দেখা দিয়ে। আৰু সেইবাবে আপোনালোকে পথাৰত পাতবোৰ ভালদৰে চাই ল'ব লাগিব যে এইটো পোকৰ আক্ৰমণ নে ব্লাইট বেমাৰ হ'ব পাৰে। যদি ব্লাইট বেমাৰ হয় তাৰ বাবে দৰৱো বেলেগ থাকে, আৰু যদি পোক লাগিছে তাৰ বাবেও দৰৱ বেলেগ থাকে। সেইকাৰণে আপোনালোকে চাই ল'ব লাগিব এইটো পোকৰ আক্ৰমণ নে ব্লাইট বেমাৰ। তাৰপিছত 3 নম্বৰ পোকটোৰ নাম হৈছে মজা খোৱা পোক। এই মজা খোৱা পোকটোৰ 4 প্ৰকাৰ থাকে, যদিও অসমত হালধীয়া মজা খোৱা পোকেহে মেইনলি ধানৰ খেতিত অনিষ্ট কৰা দেখা যায়। মাইকী মজা খোৱা পোকৰ সন্মুখৰ পাখিৰ মাজভাগত একোটাকৈ ক'লা দাগ থাকে। মজা খোৱা পোকৰ পলুৱে গছৰ গুৰিত ফুটা কৰি খায়। তাৰ ফলত ধান গছৰ পোখা মৰি যায়, আৰু মৰি যোৱা পোখা সহজে উঘালিব পাৰি। আৰু যদি ধান ফুলাৰ সময়ত এই পোকটো আক্ৰমণ হ'লে গছজোপাৰ শেহৰ ৰং বগা হৈ পৰে আৰু ধানবোৰ পতান হয়। তাৰপিছত আহিছোঁ 4 নম্বৰ পোকটোৰ ওপৰত। এই পোকটোৰ নাম হৈছে টুকুলি কটা পোক। এইটো পোকো ঠিক চৰহা পোকৰ দৰে হয়। ইয়াৰ কাম হৈছে পাতৰ সেউজীয়া অংশ খোৱা, কিন্তু ই দীঘলীয়াকৈ খায় আৰু পাতবিলাক জখলাৰ দৰে কৰি পেলায়। তাৰ ফলত পাতবোৰ মাজতে কাঁচিৰে কটাৰ দৰে দেখে। তাৰপিছত একেবাৰে শেষৰ 5 নম্বৰ পোকটোৰ নাম হৈছে গান্ধী পোক। এই পোকটো ঠিক ধানৰ খেতিৰ ধান ওলোৱা আগমুহূৰ্তত লগা দেখা যায়। এই গান্ধী পোকটোৰ ৰং মুগা আৰু ইয়াৰ গাত দীঘল ঠেং আৰু শুং থাকে। ই পাতত শাৰী শাৰীকৈ কণী পাৰে, আৰু এই পোকে ধান পকিব লগা অৱস্থাত ৰস শুহি খায়, ফলত গুটিবোৰ পতানত পৰিণত হয়, আৰু ৰস শুহি খোৱা জেগাডোখৰত সৰু সৰু মুগা দাগৰ সৃষ্টি হয়। আৰু এই গান্ধী পোকৰ পৰা ওলোৱা উগ্ৰ গোন্ধৰ বাবেই ইহঁতক সহজে ধৰিব পাৰে। তো বন্ধুসকল, এইকেইটাই আছিলে ধানৰ খেতিত চবচে বেছি লগা আৰু অনিষ্ট কৰা পোক, আৰু গোটেইকেইটা পোকৰ বিষয়ে আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকৰ এনেকুৱা পোকৰ সমস্যা দেখিবলৈ পাইছে তেন্তে আজি আপোনালোকক দেখাম দুটামান ভাল মেডিচিন, যিয়ে নেকি আপোনালোকে এই দৰৱকেইটা স্প্ৰে' কৰি খুব ধুনীয়া ৰিজাল্ট পাব পাৰে। তেন্তে ব'লক দৰৱকেইটা চাওঁ। তো বন্ধুসকল, আজি প্ৰথম দৰৱটোৰ নাম হৈছে ডেচিছ, আৰু ইয়াৰ কোম্পানীটো হৈছে বায়াৰ, আৰু ইয়াত কেমিকেল কম্পজিশ্যন হিচাপে আছে ডেল্টামেথ্ৰিন 2.8। আৰু এই দৰৱটো আজি আলোচনা কৰা গোটেইকেইটা পোক মৰা কাম কৰিব, কিন্তু মেইনলি টুকুলি কটা পোকবিলাকক বেছি টাৰ্গেট কৰে। তাৰপিছত ইয়াৰ চাইজটো হৈছে 100 ml, আৰু এই 100 mlটো 100 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আৰু ড'জৰ কথা ক'ব গ'লে পাৰ লিটাৰত পাৰ ml এই দৰৱটো মিলাই স্প্ৰে' কৰি দিব। আৰু দামটো ইয়াৰ পৰি যাব 120-130 টকাৰ ভিতৰত এই 100 mlটো পাই যাব।
খুব এটা ভাল পুৰণা দৰৱ হয়, বায়াৰ কোম্পানী, ব্যৱহাৰ কৰি চাব পাৰে। তাৰপিছত 2 নম্বৰ দৰৱটোৰ নাম হৈছে HPM কোম্পানী বাৰ্ডান। তাৰপিছত ইয়াৰ কেমিকেল কম্পজিশ্যনটোৰ নাম হৈছে ক্ল'ৰ'ফাইৰিফছ 20% EC। তাৰপিছত ইয়াৰ চাইজটো হৈছে 100 ml। এই দৰৱটো আজি আলোচনা কৰা গোটেইকেইটা পোকৰ ক্ষেত্ৰতে কাম কৰিব, কিন্তু মেইনলি চেলেকা, চৰহা এনেকুৱা পোকক মেইন টাৰ্গেট কৰে। আৰু ড'জৰ ক্ষেত্ৰত ক'ব গ'লে প্ৰায় একেই, পাৰ লিটাৰত পাৰ ml দিব। আৰু ইয়াৰ দামটো পৰি যাব 80 টকা, 90 টকাৰ ভিতৰত এই 100 mlটো পাই যাব। তাৰপিছত 3 নম্বৰ দৰৱটোৰ নাম হৈছে এক্সট্ৰা ছুপাৰ বুলি কয়। এইটো এটা পাউডাৰ প্ৰডাক্ট আৰু ইয়াত কেমিকেল কম্পজিশ্যন হিচাপে আছে থাইমেথক্সেন 25% WC। এইটো আজি আলোচনা কৰা পোকৰ ভিতৰত মেইনলি ই থ্ৰিপছ জাতীয় পোকবিলাকক টাৰ্গেট কৰে। মানে যোনবোৰ পোকে পাতত পৰি চুহি খায়, সেইবিলাক পোকক মেইনলি টাৰ্গেট কৰে। আৰু এই দৰৱটো বাগানৰ হেল'পেটলিছ মানে বাগানৰ মহৰ ক্ষেত্ৰতো কাম কৰিব, এক্সট্ৰা ছুপাৰ। যিহেতু ইয়াত কেমিকেল কম্পজিশ্যন থাইমেথক্সেন 20% আছে, আৰু ইয়াৰ কাম হৈছে চাকিং পেষ্টবিলাকক ই মেইনলি টাৰ্গেট কৰে। আৰু পথাৰত চাকিং পেষ্ট বুলি ক'লে থ্ৰিপছবিলাকে মানে পাত চুহি খোৱা কাম কৰে, ইহঁতক মেইনলি ই টাৰ্গেট কৰিব। খুব এটা ভাল প্ৰডাক্ট, পাউডাৰ প্ৰডাক্ট হয়। তাৰপিছত ইয়াৰ চাইজটো হৈছে 100 গ্ৰাম, আৰু 100 গ্ৰামটো আপোনালোকে 200 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি কমকৈ স্প্ৰে কৰে, তেন্তে 1 স্প্ৰেত আপোনালোকে সৰু চামুচে 2 চামুচ দি দিব। আৰু ইয়াৰ দামটো পৰি যাব 130 টকা। তাৰপিছত 4 নম্বৰ দৰৱটোৰ নাম হৈছে আলফা শক্তি, আৰু ইয়াত কেমিকেল কম্পজিশ্যন হিচাপে আছে আলফামেথ্ৰিন 10% EC। এই কেমিকেলটো এতিয়া চৰকাৰে বন্ধ কৰিছে, এইটো আমাৰ এটা থাকি যোৱা ষ্টকৰ পুৰণা মাল হয়। এইটো ব্যৱহাৰ কৰিলেও ধানত কিছুমান পোকক টাৰ্গেট কৰে। আজি আলোচনা কৰা গোটেইকেইটা পোককে কৰিব, কিন্তু মেইনলি ই ধানত লগা হুৰ পোক, যোনটো হুৰ পোক লাগে বলৱাৰ্ম টাইপৰ, তেনেকুৱা পোকবিলাকক ই বেছি টাৰ্গেট কৰে। হুৰ পোকটো হৈছে বানপানীৰ পাছত হোৱা খেতিবিলাকত আক্ৰমণ কৰা পোক। এই পোকটোৰ ৰং ডাঠ সেউজীয়া, গাত দীঘল আঁচ থাকে, আৰু ই এডৰা শস্য খোৱাৰ পাছত আন এডৰা শস্যলৈ যায়। আৰু এইবিধ পোকো অতি ভয়ানক ৰূপত আক্ৰমণ কৰে। এই পোকটো লাগিলেও ইয়াক মৰাটো অতি প্ৰয়োজনীয়। আৰু সেইবাবে আপোনালোকে এই দৰৱ, যদি হুৰ পোক লাগিছে, এইটো দৰৱ মাৰি খুব ধুনীয়া ৰিজাল্ট পাব। আৰু এই দৰৱটোৰ চাইজ হৈছে 1 পোৱা চাইজৰ 250 ml, আৰু ইয়াৰ দামটো হৈছে 140। যদি ক'ৰবাত পাই যায় ব্যৱহাৰ কৰি চাব পাৰে, ভাল কামে কৰিব। তাৰপিছত আমাৰ 5 নম্বৰ প্ৰডাক্টটোৰ নাম হৈছে কেৰাটে। এই 5 নম্বৰ প্ৰডাক্ট আৰু 6 নম্বৰ প্ৰডাক্ট, এটা আছে কেৰাটে, এটা আছে টেক কমান। এই দুইটা দৰৱ প্ৰায় একে কাম কৰে, কাৰণ ইয়াত কেমিকেল কম্পজিশ্যনটো দুইটা ছেইম, লেমডা চাইহলথ্ৰিন 5% EC বুলি কয়। ইয়াতো লিখা আছে, চাব পাৰে আপোনালোকে। এইটো একেবাৰে ওপৰত লিখা আছে, চাব পাৰে, লেমডা চাইহলথ্ৰিন 5%। দুইটা সম্পূৰ্ণ একেই কাম কৰিব। আৰু এই দৰৱ দুইটা কণ্টেক্ট বেচিছত কাম কৰিব। আৰু এই দৰৱ দুইটা আজি আলোচনা কৰা যিমান পোকৰ নাম ক'লোঁ, থ্ৰিপছ, মজা খোৱা, চেলেকা, চৰহা, টুকুলি কটা পোক, হুৰ পোক, আৰু পাছলৈ গান্ধী পোক লাগে যে, চব পোক এই দুটা দৰৱে মাৰিব পাৰিব। ব্যৱহাৰ কৰি চাব পাৰে। এটা নাম হৈছে চেঞ্জেণ্টা কোম্পানী কেৰাটে, এটা এইটো নতুনকৈ আহিছে ট্ৰপিকেল এগ্ৰ' কোম্পানী ফালৰ পৰা, ইয়াৰ নামটো হৈছে টেক কমান। আৰু কেমিকেল কম্পজিশ্যন দুইটাত ছেম আছে, লেমডা চাইহলথ্ৰিন 5% EC। আজি আলোচনা কৰা যিমানকেইটা পোকৰ নাম ক'লোঁ, গোটেইকেইটা পোকৰ ক্ষেত্ৰত এইকেইটা দৰৱ কাম দিব। ইয়াৰ কেৰাটে সৰু চাইজটো হৈছে 100 ml। 100 mlটো আপোনালোকে 80-90 ৰুপিছত পাই যাব। তাৰপিছত
এইটো হৈছে এপোৱাটো আপোনালোকৰ 150 160 ভিতৰত এপোৱা চাইজৰটো পাই যাব। আৰু এই কেৰাতে 100 গ্ৰাম বা যিকোনো এনেকুৱা দৰৱ 100 গ্ৰাম চাইজৰটো আপোনালোকে 2 বিঘামান মাটিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আৰু ড'জবোৰ প্ৰায় একেই, পাৰ লিটাৰত পাৰ ml দিব। আৰু যদি এপোৱা চাইজৰ কিনে মিনিমাম 4-5 বিঘা ধানৰ খেতিত ব্যৱহাৰ কৰিব পাৰিব। 100 mlটো আপোনালোকে 1.5-2 বিঘাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আৰু 1 পোৱা চাইজৰ লাগিলে যিকোনো কোম্পানীয়ে দৰৱ হওক 4-5 বিঘাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। তো বন্ধুসকল, এইকেইটাই আছিলে আজি দেখাবলগীয়া ভাল কীটনাশক ঔষধ। যদি আপোনালোকৰ ধানৰ খেতিত এনেকুৱা পোকৰ আক্ৰমণ কৰা দেখিছে তেন্তে শীঘ্ৰে এইকেইটা দৰৱ ব্যৱহাৰ কৰি নিজৰ খেতিখিনিক পোক পতংগৰ আক্ৰমণ পৰা বচাওক। নহ'লে ইহঁতি লাহে লাহে গোটেই ধানৰ খেতি নষ্ট কৰি দিব আৰু পাছলৈ আপোনালোকৰ ধানৰ প্ৰডাকশ্যন কম হ'ব আৰু কিছুমান ধান পতানলৈ ৰূপ ল'ব। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত নতুন এটি টপিক লৈ। আজিলৈ ধন্যবাদ।